তো নমস্কাৰ ৰাইজ, মই উপাংগুৰি শইকীয়া আপোনালোকক আকৌ নতুন এটা ব্লগত স্বাগতম জনাইছোঁ। তো বহুত দিনৰ মূৰত আজি এটা বিশেষ কাৰণত ব্লগ দীঘলীয়া ব্লগ নহয় আৰু মিনি ব্লগ এটা আৰম্ভ কৰিছোঁ। তো আজি হৈছে ভাইটিৰ বাৰ্থডে। তো ভাইটি এতিয়া গৈছে স্কুল, মই উঠিছোঁহে, মই উঠাৰ আগতে স্কুল গ'ল। তো আজি কি কৰোঁ তাৰ বাৰ্থডে, তো আপোনালোকক চব দেখুৱাই যাম মিনি ব্লগে। এতিয়া শুই উঠি মই কিনো যোগাৰ কৰিছে বুলি পিছফালে যাওঁতে এয়া ভাইটিও আহিল স্কুলৰ পৰা ঘৰলৈ। মাকে এয়া আজি এক্সাম আছিল তাৰ, তো মাকে কি পাৰিলি কি নোৱাৰিলি বুলি প্ৰশ্নখন লৈ তাক সুধি আছে। আৰু মই আহি গ'লোঁ ঘৰ, এতিয়া গা পা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ গ'লোঁ। এতিয়া যাওঁ বোলো ভাইটিৰ ঘৰলৈ। এতিয়া ভাইটিৰ ঘৰত কিনো বনাইছে বুলি চাব যাওঁতে মায়ে বনাইছে এয়া চিলি চিকেন বনাই আছে মায়ে। তো এতিয়া এইবিলাক চালোঁ আৰু এতিয়া লগালগ আহি গ'লোঁ কেক কাটিং অনুষ্ঠানলৈ। এতিয়া ভাইটিয়ে কেক কাটিব, মই সজাই দিলোঁ ধুনীয়াকৈ, মম চম চব জ্বলাই দিলোঁ। এতিয়া মানুহখিনি মাতি এতিয়া আমাৰ এয়া ফেমিলি পূৰা এতিয়া ধুনীয়াকৈ চেলিব্ৰেট কৰি আছোঁ তাৰ বাৰ্থডে। নতুনকৈ ভিডিঅ' বনাবলৈ ইমান এটা কণ্টেণ্ট নাছিল, তো এইটোৱে আজিৰ কাৰণে বহুত দিনৰ মূৰত এটা ভিডিঅ' বনালোঁ। তো ভাইটিৰ বাৰ্থডে বুলি, তো মোৰ নিজৰ ভাইটি নহয়, খুৰাৰ ভাইটি হয়, তো খুৰাৰ ল'ৰা। তো এয়াই আৰু সৰুকৈ এটা মিনি ব্লগ আজিলৈ কাৰণে বনালোঁ। তো এয়া আমাৰ ভাগিন দুজনী ভাগিন আৰু মাজতো হৈছে মোৰ ভাইটি। আৰু এয়া ধুনীয়াকৈ কেক চেক কাটি এতিয়া ভাত খাবলৈ আহি গ'লোঁ। চিলি চিকেন আৰু ভাত পূৰা দালি ধুনীয়াকৈ খাই মেলি মজা লাগিল। তো আজিলৈ বাবে ইমানেই আছিল ভিডিঅ'টো। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।